ভণ্টি শিকাম ইউটিউবত কেনেকৈ ৰিল বা ভিডিঅ' এটা আপলোড কৰিব লাগে মানে এই যে ইউটিউবত ভণ্টি এটা মানে ইউটিউব চেনেল তুমি খুলিছা না 2-3টা তুমি ৰিল দিছা চাগে না এতিয়া ইউটিউবত কেনেকৈ আপুনি ভিডিঅ' আপলোড কৰিব ৰিল যিসকলে ইউটিউব চেনেল নাই আপোনালোকে কেনেকৈ কৰিব লাগে ইউটিউব চেনেলটো আপোনাৰ জিমেইলটো মানে চা ভালকৈ বুজি লৈছোঁ মই এইটো মই বেক কৰিম এতিয়া বেক কৰি আপোনাক মই দেখাই দি আছোঁ ঠিক আছে সব বেক কৰিম প্ৰথমৰ পৰা আপোনাক মই দেখাম আপোনালোকে প্ৰথমতে কি যাব জানে আপোনাৰ গুগলত যাব এইটো আপোনাৰ জিমেইলত যাব জিমেইল এই জিমেইলত যিটো মেইল আছে এইটো মেইল আপোনাৰ হয় না এইটো জানিব লাগিব আপোনাক এই যে ওপৰত যাব না এইটো যেনেকৈ আৰু ভণ্টিৰ এইটো দীপালী দাস 163 হয় না এইটো ইমেইলটো তোমাৰ তাতে খুলিব লাগিব তুমিতো খুলছা না মানে এইটো ইমেইল যদি ইয়াত থাকে তেতিয়াহে তুমি ক'ত যাবা ইউটিউবত যাবা এতিয়া ক'ত ইউটিউবত ক'ত যাব লাগিব তোমাক এনেকৈ মই যাওঁ ইউটিউবটো ক'ত গ'ল ইউটিউবটো ক'ত গ'ল যাব এইটো ইউটিউবত যাব চাওক ভালকৈ এই ইয়াত যাব ইয়াত যোৱাৰ পিছত আপুনি কেনেকৈ সেইটো আহিব এই ইয়াতে তলত যাবা এইটো তলত এই ইয়াত ক্লিক কৰিবা ইয়াতে চাওক এই ওপৰত দেখা পালে না এইটো হ'ল না এই যে চুইচটো ক্লিক কৰিবা এই জিমেইলটো আমি চেক কৰিলোঁ যে দীপালী দাস 1634 এইটোৱে সেইটো মানে বুজিছা এতিয়া তোমাক মই বা আপোনালোকক মই সকলোকে ইয়াত কেনেকৈ এটা ভিডিঅ' আপুনি আপলোড কৰিব এটা শ্বৰ্ট ৰিল আৰু এটা লং কেনেকৈ আপলোড কৰিব এতিয়া আপুনি আপোনাৰ এইটো ইয়ৰ ভিডিঅ' মানে ইয়াতে ভণ্টি মানে আগতে দুটা মানে ইয়াত মানে আপলোড কৰিছে শ্বৰ্ট ভিডিঅ' এই দুটা আপলোড কৰিছে এইটো ভণ্টিৰ চেনেল হয় না এতিয়া তোমালোকে যে আপলোড কৰিবা কেনেকৈ তোমালোকে আপলোড কৰিবা ইউটিউবত ভিডিঅ' মানে সকলোৱে কৰিব কোনো টেনশ্যন নাই 2 মিনিট লাগিব খালি 2 মিনিট আপোনালোকে ফেচবুকত যিবিলাক ভিডিঅ' বনায় সেইটো ইউটিউবত ইনষ্টাগ্ৰামত দিব বাছ হৈ গ'ল যেনেকৈ মই দি আছোঁ ফলোৱাৰ্ছ বাঢ়ি আছে ইনকাম মোৰ অহা মাহত পে'মেণ্ট হ'ব আপোনালোকৰো পে'মেণ্ট পাব মই শিকাম আপোনাক কেনেকৈ আপলোড কৰে কেনেকৈ টকা সোমায় ইউটিউবৰ বেংক চেটআপ কেনেকৈ কৰিব চব শিকাম টেনশ্যন নকৰিব ফেচবুক যেনেকৈ শিকাইছোঁ ইউটিউবো আপোনাক শিকাম ঠিক আছে এতিয়া মই কি কৰিম এনেকৈ এইটো আহিল নহয় আপুনি এনেকৈ প্লাছ চিনত যাম এতিয়া প্লাছ চিনত গৈ চাওক মই কি কৰিম এইটো লং ভিডিঅ' এইটো শ্বৰ্ট ভিডিঅ' যদি আপুনি 15 ছেকেণ্ড বা 90 ছেকেণ্ড দিয়ে তাহলে আপুনি শ্বৰ্টত দিব চাব এইটো শ্বৰ্ট এই শ্বৰ্টত যাম শ্বৰ্ট হ'লে আপুনি কৰিব এনেকৈ যাব শ্বৰ্টত গ'ল এই প্লাছ চিন এডত যাম এইটো শ্বৰ্ট ধৰি লওক এইটো এটা আপলোড কৰিম নেক্সট কৰিম আৰু ডান কৰিম এনেকৈ ঘূৰিব গ'ল এতিয়া আৰু নেক্সট কৰিম ভালকৈ বুজি লওক তাৰপিছত কি কৰিম ইয়াতে কেপশ্যন লিখিম আপোনালোকৰ যিটো ভিডিঅ' বনাইছে সেই ভিডিঅ'ৰ ওপৰত লিখিলে হ'ল আপুনি এনেকৈ কি হয় দি লিখিল না আপুনি কি কৰিব এই হেছটেগ 1 2 3 এই যে হেছটেগ দি এটা শ্বৰ্ট দিব SHORT শ্বৰ্ট মানে আপুনি ভিডিঅ' কোন হিচাপে বনাইছে শ্বৰ্ট এটা দিল লগতে আৰু আপুনি ভিডিঅ' কি ধৰণৰ বনাইছে এই বিষয়ে লিখিব লাগিব এতিয়া আপুনি কি কৰিব এইটো পাব্লিক ভিজুৱেলিটি আনলিষ্ট নহয় এই পাব্লিক এইটো পাব্লিক দেখিবা বাছ এইটো চিলেক্ট কৰি এইটো তলতটো থাকিল এতিয়া আৰু তলত যাম আপোনাৰ ডিছক্ৰিপশ্যন এইটো আপুনি যিটো লিখিছে মেইন এতে মানে এইটো যি লিখিছে এই লেখাটো কপি কৰিব নেকি চিলেক্ট অল কপি কৰি ক'ত দিব আপুনি এই যে এড ডিছক্ৰিপশ্যন ইয়াত দিব ইয়াত আহি পেজ 2 ছেকেণ্ড টিপি ধৰিবা পেজ কৰি এইটো এটা আহিল এবাৰ ওৱান টাইম বেক কৰিম এই যে লোকেশ্যন আপোনাৰ লোকেশ্যন যি হয় ধৰি লওক মই ধুবুৰী ধৰিলে এক্সাম্পল মই দিছোঁ ধুবুৰী লিখি দিলোঁ এই যে ধুবুৰী ওলাল হ'ল এতিয়া আপুনি চাওক এইবিলাক দিব দৰকাৰ নাই প্ৰথম পিছত শিকাম এই যে এই পেইড প্ৰমোশ্যন হ'ল এইবাৰ আপুনি কি কৰিব এই যে কলা পেড এইবিলাক নকৰিব এইবিলাক একো নকৰিব বেক কৰিব এতিয়া আপুনি কৰিব আৰু এনেকৈ যাব এই তলত যাব এই লাষ্টত এইটো ইয়াত গৈ যে অল্টাৰনেটিভ কণ্টেণ্ট ইয়াত যাব আপুনি টেগ দিব যে এড টেগ এই এড টেগটো আপোনালোকে বৰ্তমান যদি নাজানে মই নেক্সট ভিডিঅ' ভালকৈ বুজাই দিম ইয়াত টেগ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব ইয়াতে নৰ্মেল আপুনি এটা দিব পাৰে হাইলাইট ধৰি লওক হাইলাইট যেনেকৈ আমি ফেচবুকৰ হেছটেগ দিনা হাইলাইট দি কিনে এই যে এণ্টাৰ কৰিব এণ্টাৰ এনেকুৱা এতিয়া আপুনি 10টা 20টা দিব পাৰা ইয়াতে মানে আপোনালোকে যিটো যেনেকৈ মই বনাওঁ ফেচবুক টিপছ তো মই কি লিখিম ফেচবুক টিপছ লিখিম মই ইয়াতে মই যে FB টিপছ এনেকৈ মই লিখোঁ কিন্তু আপোনালোকে এইটো নিলিখিব আপোনালোকে যিটো ভিডিঅ' বনায় চাপ'জ বঙাইগাঁও পাৰ্কত আপুনি চাপ'জ ব্লগ ভিডিঅ' বনাওঁ তেতিয়া লিখিব বঙাইগাঁও পাৰ্ক গুৱাহাটী পাৰ্ক দিল্লী পাৰ্ক আপুনি য'ত যায় তাৰ বিষয়ে লিখি দিব হেছটেগ আছাম হেছটেগ ইণ্ডিয়া দি কিনে এইটো এণ্টাৰ এইখিনি কাম কৰি কিনে লাষ্টত কি কৰিবা এইটো আপলোড মই এবাৰ বেক কৰিম এইটো আপলোড চাওক এইটো আপলোড এইটো ভিডিঅ' তুমি দিয়া নাইছা না মই এটা দিম কিন্তু নালাগে না তো এইটো মই আপলোড নিদিওঁ আপোনাক কি কৰিব এইটো আপলোডটো ক্লিক কৰিব ইয়াতে এইটো আপলোড ক্লিক কৰাৰ লগে লগে ইয়াতে অট'মেটিক নেটটো যদি স্পীড থাকে লগে লগে আপলোড হৈ যাব আপোনাৰ বুজিছা এতিয়া লং ভিডিঅ' আপুনি ক'ত দিব এইটো ধৰি হৈ গ'ল ধৰি লওক এতিয়া আপুনি লং ভিডিঅ'টো কেনেকৈ দিবা চেম প্ৰচেছ মই এইটো ডিলিট কৰিম ঠিক আছে এইটো লং ভিডিঅ' ইয়াত মানে লং 2 মিনিট 3 মিনিট 5 মিনিট 10 মিনিটৰ ভিডিঅ' ইয়াত দিব লং ধৰি লওক লং ভিডিঅ' এইটো ধৰি লওক মই দেখালোঁ ধৰি লওক লং মই 2 মিনিট 3 মিনিটৰ এক্সাম্পল এই চেম এনেকৈ ল'ব এই চেম এনেকৈ কৰিব চেম এনেকৈ কৰে এই যেনেকৈ মই দেখালোঁ এনেকৈ লিখিব আৰু থাম্বনেইল ইয়াত যাব ইয়াত গৈ আপুনি চব ক্লিক কৰিলে না থাম্বনেইল আপুনি কোনটো মন যায় এনেকৈ লিখিব পাৰে এনেকৈ যিটো মন যায় এই চাই এইটো তলৰ চাইডত এনেকৈ এই চাওক যদি এনেকৈ ৰাখিব লিখি কিনে আপুনি এইটো ৰাখিল এই ওপৰত ডান হ'ল না এই চেম লিখি আপলোড কৰিলে হৈ গ'ল এইখিনিয়ে
গতিকে ইউটিউবত আপোনালোকে ষ্টাৰ্ট কৰক মই যেনেকৈ কৰিছোঁ মোৰ চাওক 12,000 হৈ গ'ল ফলোৱাৰ্ছ মই অহা মাহত পে'মেণ্ট পাম ইউটিউবৰ পৰা আপোনালোকেও পাব ফেচবুকত যিবিলাক দিয়ে আকৌ ফেচবুকত দিয়ক ইউটিউবত তাৰপিছত ইনষ্টাগ্ৰামত বুজিছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখি দিয়ক আপোনাৰ প্ৰফাইলত আৰু লগতে ছেভ কৰি ৰাখি দিয়ক ভিডিঅ' হেৰাই গ'লে পিছত আৰু আপোনালোকে এই ভিডিঅ'টো বিচাৰি নাপাব